সুপ্ৰভাত সকলোকে আজি পুনৰ আহিছো কমেন্টৰ ওপৰত ভিডিঅ' লৈ শীতকালত যদি আমাৰ মুখৰ ছালখন ফাটি যায় তেতিয়া হলে কি কৰিব এটা পাত্ৰত অকণমান নাৰিকল তেল তাতে 2 ড্ৰপ মান নেমুৰ ৰস আৰু অকণমান মৌ মিহলাই ভালদৰে এটা পেষ্ট বনাই লব তাৰ পিছত পৰিষ্কাৰ মুখত সেই পেষ্টটো 10 মিনিটৰ কাৰণে ৰাখি ধুই দিব এনে কৰিলে আপোনালোকৰ মুখ ফাটাৰ সমস্যা লাহে লাহে নোহোৱা হৈ যাব আৰু শীতকালত আমাৰ মুখৰ ছালখনৰ উজ্জ্বলতাটো নোহোৱা হৈ যায় গতিকে ঘৰুৱাভাৱে আপোনালোকে কি কৰিব এটা পাত্ৰত অলপমান বেচন লব তাত অলপমান হালধিৰ গুড়া দিব অলপমান মৌ 2 ড্ৰপ মান গ্লিচাৰিন তাতে অকণমান দৈ আৰু 2 ড্ৰপ মান আপোনালোকে গোলাপ জল মিহলাই দিব আৰু সেই পেষ্টটো মুখত আৰু ডিঙিত 15 মিনিট মানৰ বাবে লগাই ৰাখিব তাৰ পিছত পৰিষ্কাৰ পানীৰে সেইখিনি ধুই দিব এনে কৰি চাবচোন আপোনালোকৰ মুখৰ ছালখন বহুত কোমল হ'ব আৰু এটা উজ্জ্বলতা পাব ইয়াৰ পিছত আপোনালোকে মোক জনাব এইখিনি কৰিছে নে নাই আৰু যদি কৰিছে আপোনালোকে ইয়াৰ ফল কেনেকুৱা পাইছে আৰু নেক্সট ভিডিঅ' আপোনালোকক কিহৰ ওপৰত লাগে তাকো কমেন্ট কৰিব